हेलो ছাত্ৰ-ছাত্ৰীসকল মৰিগাঁও ডিষ্ট্ৰিক্টত হৈ যোৱা ক্লাছ 10ৰ জেনেৰেল সায়েন্সৰ কুৱেশ্যনখন মই তোমালোকক দিছোঁ কুৱেশ্যনখন পেপাৰ আছে ইয়াত তোমালোকে উত্তৰখিনি তোমালোকে নিজে উলিয়াই ল'বা মানে কেইদিনমান পিছত মই উত্তৰখিনি দিম বাৰু ইয়াত যোনখিনি উত্তৰ দিয়া আছে টিক দি আছে সেইখিনি ভুলো হ'ব পাৰে কিছুমান শুদ্ধ হ'ব পাৰে চোৱা নাই ইমানকৈ তোমালোকে পিছত পাই যাবা তোমালোকে এইখন ভালদৰে লিখি ল'বা আৰু যাতে তোমালোকৰ মেট্ৰিকতো এখন বহুত দৰকাৰী হ'ব আৰু প্ৰি টেষ্টত তোমালোকৰ এইখিনি বহুত দৰকাৰী হ'ব তোমালোকে কুৱেশ্যনখিনি চাই ল'বা ভালদৰে লিখি ল'বা মানুহৰ উৎপত্তি কেতিয়া হৈছিল এইটো এটা ক'ত হৈছিল সেইটো আহিছে এটা দ্ৰব্য ৰঙা লিটমাছ নীলা কৰে ইয়াত PS হ'ব এনেকৈ আহিছে কুৱেশ্যনবোৰ ইয়াত তোমালোকে MCQ বহুত ধুনীয়া MCQ আহিছে এইখিনি কিন্তু তোমালোকৰ HSC এক্সামলৈ বহুত দৰকাৰী হ'ব সেইকাৰণে ভালদৰে তোমালোকে চাই ল'বা তোমালোকে ভিডিঅ'টো প'ষ্ট কৰি পিনে সম্পূৰ্ণ কুৱেশ্যনখন তোমালোকে লিখি ল'বা এচিড দ্ৰব্যৰ PSৰ মান 7ৰ বেছি থাকে শুদ্ধ নে অশুদ্ধ সেইটো সুধিছে তোমালোকক তৰাই তিৰিবেৰে কিয় সেইটো কুৱেশ্যনো আহিছে 2 মাৰ্কৰ আহিছে সম্পূৰ্ণ তোমালোকে কুৱেশ্যনখন ভালদৰে চাই লৈ লিখি ল'বা লং কুৱেশ্যনখিনি আগতে তোমালোকে কৰি ৰাখিবা শ্বৰ্টখিনি আমি পিছত দিমেই আৰু এটা আদৰ্শ শক্তিৰ কি এইবোৰ কুৱেশ্যন আহিছে এনেকুৱা ধৰণৰ কুৱেশ্যন আৰু প্ৰকল্প তোমালোকৰ 10 নম্বৰ থাকিব যদি ভিডিঅ' চাই ভাল লাগে তেতিয়া চেনেলটো ছাবস্ক্ৰাইব কৰি থবা আৰু ভিডিঅ'টো লাইক কৰি দিবা